দাদাৰ লগত গৈ আছোঁ বগামাটি পিকনিক স্পটত অলপ ঘূৰি আহোঁ ভাবিছোঁ অলপ চাওঁ কি হয় আৰু অলপ ঘূৰি আহোঁ আৰু Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger. আমি পিকনিক স্পট পাই গ'লোঁ চাব পাৰে আমি পাই গ'লোঁ পিকনিক স্পট আমি গ্ৰীণ টিত পাই গ'লোঁ চাই থাকক বগামাটিৰ দৃশ্য আমি আহি গ'লোঁ ট্ৰিগাৰ এণ্ড এডভেঞ্চাৰলৈ চাব পাৰে আমি ফাৰ্ষ্ট টাইম উঠি আছোঁ জীপ লাইনত ৰেডি কৰি আছে মোৰ কাৰণে চাব পাৰে ভয় লাগি আছে অলপ অলপ প্ৰথমবাৰ উঠিছোঁ আৰু যিহেতু চাওঁ কি হয় আৰু যাম সত্যি আৰু মই পুৰা কিবা কিবি বনাই লগাই আছে মোক সকলোকে আহিব পাৰে বগামাটিলৈ পিকনিক স্পটলৈ আহিলে চাব পাৰে উঠিব পাৰে দাদা এজন আছে আমি ৰেডি হৈ গ'লোঁ আৰু সপোন চব পূৰণ কৰিব লাগে এয়া চাওক দাদাই কিবা কৈ আছে দাদাই কৈ দিলে ভয় কৰিব কাৰণ নাই একো আপোনালোকে আহিব আমি জীপ লাইনত উঠি গ'লোঁ জীপ লাইনৰ শেষ হৈ গ'ল আমাৰ অলপে আছিলে এবাৰ আহিলোঁ যিহেতু পাৰে বগামাটিৰ দৃশ্য আৰু এডভেঞ্চাৰৰ তামাম আজি তামাম ফূৰ্তি কৰিম আৰু কিবা কিবি উঠিম আজি উঠিয়ে এৰিম যিমান পইচা আনিছিলোঁ ঘৰৰ পৰা চব আজি কৰিমেই আজি আৰু শেষ কৰি আজি যাম আজি তো বন্ধুসকল যোনে চাইব আৰু চাই যাব মোৰ ভিডিঅ'খন অলপ আৰু চাই যাব ভালুকপুং বগামাটিৰ দৃশ্য ইমান মহমূৰ্তৰ দৃশ্য এয়া চাব পাৰে আপোনালোকে থাকিব পাৰে ইয়াত আহিব পাৰে এবাৰ চাব পাৰে ভালকৈ এয়া চাব পাৰে কিমান কি আছে কি নাই ঝুপৰিঘৰ আছে আপোনালোকে আহিব পাৰে ঝুপৰিঘৰ চাব পাৰে ইমান ধুনীয়া ধুনীয়া বগামাটিৰ দৃশ্য সকলোকে আহিব চাব বুলি এবাৰ অনুৰোধ আৰু কৰিলোঁ আৰু কি কৰিব এয়া চাওক ডিনাৰ পাৰ্টি হৈ আছে ভিতৰত ডিনাৰ পাৰ্টি হৈ আছে সেইফালে এই চাওক ঝুলনা আছে চাব এয়া সকলোৱে আহিব বগামাটি গ্ৰীণ এডভেঞ্চাৰলৈ চাব পৰা আপোনালোকে চাব পৰা আপোনালোকে প্ৰথমবাৰ আহিলোঁ আৰু ৰাতি আহিলে বেছি ভাল লাগিলে হ'লে কি কৰিব দিনত আহিছোঁ চাওক আপোনালোকে চাগে চিনি পায়েই এনেকুৱা ধুনীয়া ধুনীয়া জেগা আহি আছে এজন গ্ৰীণ টি লৈ আহিলে যদি আহে আপোনালোকে দাদাক লগ কৰিব কণ্টেক্ট কৰিলে নাম্বাৰ পাই যাব অলপ ডিছকাউণ্ট দি দিব দাদাই চিন্তা নকৰিব সকলোৱে আহিব পিকনিক চিজন চলি আছে আৰু তো সকলোৱে আহি দাদাক লগ কৰিব দেই ৰাতিৰ কেম্পিঙত মজাই বেলেগ আৰু কি ক'ব এতিয়া চাওক খুৱাই দিলোঁ মই আৰু কি কৰিব আপোনালোকে চাব পাৰে জীপ কেম্পিৰ ভিতৰত খুৱাই আছোঁ মই আৰু নামটো ভালকৈ নাজানো আপোনালোকে কমেণ্ট কৰি কৈ দিব অলপ দে মই আৰু ক'ব নোৱাৰোঁ ফূৰ্তি আৰু কি ক'ব আছে খুৱাই দিলোঁ আৰু আপোনালোকে চাব পাৰে চাক বৰষুণ নপৰে আপোনালোকে চাক চাব পাৰে আৰু আপোনালোকে আহিব এবাৰ চাব সকলোৱে চাওক আমাৰ ৰেডি হৈ আছে দাদা ৰেডি কৰি দি আছে শ্বুটিং কৰিব পাৰে মজা কোনোবা যদি আহে আপোনালোকে কণ্টেক্ট কৰিব ডিছকাউণ্ট দিলে কৰি দিব আপোনালোকে শ্বুটিং কৰিব নালাগে ইয়াৰ কাৰণে শ্বুটিং কৰিলোঁ এতিয়া আমি আহি গ'লোঁ ইয়াত জিপচি লাইনত উঠিম দাদা এজন ৰখি আছে ওচৰত ব'লক আমি উঠি কেনে চাওক কেনেকৈ লাগে এয়া বৈ গ'লোঁ এয়া চাক আমি উঠি গ'লোঁ দাদা বহি আছে মই বহি আছোঁ লগত আৰু দাদা এজন আছে চাব পৰা আপোনালোকে
কি মজা বেলেগ আজি মানে দিন আহি গ'লো এইবাৰৰ পৰা এইবাৰলৈ আহি গ'লো দাদা আৰু মই দাদা পইচা দি আছে 40 টকা দুজনৰ ইনজয় আৰু এভৰি ডে এভৰি পল আৰু কি ক'ম আৰু ফাৰ্ষ্ট টাইম আহিছোঁ দিনটো এয়া চাব পৰা আপোনালোকে উঠিম আৰু লাহে ধীৰে গৈ আছোঁ চিৰিৰে পকাই পকাই কি হয় নাজানো আৰু আমাৰ ফিটিং কৰি দিলে গাড়ী ঝক 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 ৰেল গাড়ী যায় মামাৰ ঘৰত যায় বন্ধু মামাৰ ঘৰত আই আছোঁ ইয়াহু ঘৰত যাম দাদাজন লগত আছে তাত ঘৰত যাম লাইন আছে য'ত কেম্পাছিং আছে আৰু শ্বুটিং আছে আৰু এয়া নাওখন আছিলে আপোনালোকে চাব চাই ভাল লাগে ভিডিঅ'টো লাইক কৰা কমেণ্ট কৰিব তো লাষ্ট ট্ৰিপ চাই লওক আমি ঘূৰা যদি উঠিব পাৰোঁ উঠি ল'ম কেনেকুৱা লাগে প্ৰথমবাৰ চাব মোৰ ব্লকিঙত ঘূৰাৰ ব্লকিং আজি আপোনালোকৰ চাইকেলিং ব্লকে বহুত কিবা কিবি দেখাব ভাবি আছে কি কি দেখাব আৰু কি আছে ঘূৰা চাফাৰত উঠি গ'লোঁ মাত্ৰ 50 টকা মাত্ৰ 50 টকাত বোলে ঘূৰাই কৈ আছে উঠি গ'লোঁ আৰু কি কৰিব ফাৰ্ষ্ট টাইম উঠিছোঁ আৰু হিলা জিলা বেছি হৈ আছে আৰু তো চাব আৰু আপোনালোকে ভিডিঅ'খন কেনেকুৱা লাগে ভাল কমেণ্ট বেয়া কমেণ্ট ক'ব আপোনালোকক ইমানখন বস্তু দেখালোঁ আমি কমচে কমতো 600-700 টকা খৰচ হৈছে তো ফাইনেলি উঠি গ'লোঁ 10 লাখ 20 লাখ টকা খৰচ হৈছে ঘোঁৰাটোৰ দাম কিমান ঘোঁৰাটোৰ দাম বৰ্তমান 40,000 মাত্ৰ বেছি নহয় তো এয়া চাওক আমি ঘোঁৰা চাফাৰীত উঠি গ'লোঁ গুড ঘোঁৰাত আহি গ'লোঁ আমি ফাৰ্ষ্ট টাইম घोड़ा का सफारी का अलग ही मजा है तो फर्स्ट टाइम हम लोग कर रहे हैं रिएक्शन घोड़ा है ना दादा और मैं अच्छा गरम तो बहुत बेसि स्टीम खाब एनार्जी पाब भयानक दिन आছিলে আজি ऐसा तो ऐसा উঠিলোঁ চব কৰিলোঁ আজিৰ কাৰণে সমাপ্ত দাদা আৰু মই এতিয়া ঘৰত যাম তো সকলোৱে ভিডিঅ'টো চাব ভালকৈ চাব লাহে ধীৰে চাব ভাবিলে আৰু মৰম লাগিব জানে লাগি পাইছোঁ ভিডিঅ'টোত অলপ খোৱাই লাগে আপোনালোকৰ কাৰণে 700-800 টকামান খৰচ হ'ল তথাপিও আপোনালোকে আৰু দেখাম বুলি ভাবিছোঁ ফাইনেলি টাটা বাই বাই নতুন আপোনাৰ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব পাৰিলে ভালকৈ চাব ভিডিঅ'টো থেংক ইউ টাটা